खुलुमबाय बड'लेण्ड बुब्लि रादाबनिफ्राय आङो दङ राजीब बसुमतारी लोगोसे बड'लेण्ड बुब्लि रादाब नायगिरि गासैनि थाखाय बे समाव बड'लेण्ड बुब्लि रादाबनि जानानै बरायबाय आरो आं बे समाव बड'लेण्ड बुब्लि रादाबनि गेजेरजों उदालगुरि जिल्लानि मोनसे राजखान्थि खौरां होनो सानदों। बेनो जाबाय उदालगुरि जिल्लानि सिङाव थानाय नौखथि रौता समितियाव इउपिपिएल राजखान्थि हान्जाया दिनै पाठसालि होनाय माइनरिटि ओनसोलाव दिनै बिसायख'थि फोसावदों मेल लादोंमोन आरो बे बिसायख'थि फोसावदों हाबाफारियाव रोजा रोजा माइनरिटि सुबुंफोरा इउपिपिएल राजखान्थिनि हान्जानि फोसावदों मेलावहा नुजाथिफैयो आरो बाहागो लाफायो आरो बे हाबाफारियावहा गोबां माइनरिटिनि दैदेनगिरिफोरा फोरमायदि थांनाय 17 बोसोराव सोरखार सालायलांनाय बिपिएफ राजखान्थि हान्जाया सासेबो माइनरिटिनिफ्राय बिजाथि होनाय जायाखैमोन। नाथाय बिटिआर एकर्ड जानायनि उनाव प्रमद बर' बिथाङा इउपिपिएल राजखान्थि हान्जायाव हाबनायनिफ्रायनो माइनरिटिनिफ्राय सासे नङा सानै नङा साबा बिजाथि होनाय जादों होननानै बिथांमोना गोजोननाय फोरमायो आरो लोगोसे बिथांमोना फोरमायबावोदि माइनरिटिनि लेङाइ आफादगिरि आरो लेङाइ नेहाथारि बिथांमोना फोरमायोदि फैबाय थानाय समाव बिटिसि सोरखाराव इउपिपिएल राजखान्थि हान्जा सोरखार सालायनायनि उनावहा माइनरिटि डेभेलपमेन्टनि थाखाय खामानि मावनाय जागोन आरो लोगोसे बिटिसिखौ सोलायनाय आरो जौगानायनि थाखाय खामानि मावनाय जागोन होनना फोरमायो आरो बे हाबाफारियाव इउपिपिएल राजखान्थि हान्जानि आफादगिरि प्रमद बर' बिथाङाबो नुजाथि होयो आरो आफादगिरि प्रमद बर' बिथाङाबो फोरमायोदि फैबाय थानाय समाव इउपिपिएल राजखान्थि हान्जाया सोरखार दानायनि उनावहा सोरखार सालायनायनि उनावहा 17 बोसोर सोरखार सालायनायावहा जाय बिथांमोना मेम्बारानो जा जायखिजाया बिबानगिरियानो जाया मानो जाख्ल'ना दोननायफोरखौ सासेबो ओरैनो हगारनाय जाया होननानै बिथाङा रोखा फोरमायो आरो बिथाङा फोरमायबावोदि फैबाय थानाय समाव बिथांमोना जेलनि दालि ओंख्रि जानो थाखाय साखाफारा जाना थानो थाखाय बिथाङा जोंनि खौरांनि गेजेरजों फोरमायो। दानिया फैदो बिथांमोना मा फोरमायदोंमोन जोंनि बे बड'लेण्ड बुब्लि रादाबनि गेजेरजों आबुङै मिथिना लादोनि। যোন মানুহৰ সমাজৰ প্ৰতি এটা দায়িত্ব আছে, জাতিৰ প্ৰতি এটা দায়িত্ব আছে, দেশৰ প্ৰতি কিবা ৰেছপনচিবিলিটি আছে বুলি ভাবে তেনেহ'লে সেই মানুহবিলাকে তেনেকুৱা টুলুঙা মন্তব্য নকৰে। যিখন চুক্তিত ভাৰতৰ গৃহমন্ত্ৰী উপস্থিত আছিলে, অসমৰ মুখ্যমন্ত্ৰী উপস্থিত আছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিলে আৰু তেখেতে নিজে স্বাক্ষৰ কৰিছে আৰু আজি যদি সেই চুক্তিখন তেখেতে মানে অৱমাননা কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু একো নহয়। গতিকে তেনেকুৱা ব্যক্তিবিলাকৰ কাৰণে আজি সমাজখন আগুৱাই যাব পৰা নাই। সেইকাৰণে তেনেকুৱা ব্যক্তিৰ কথা মই বেছি ক'ব নিবিচাৰোঁ, কিন্তু যিটো চুক্তি হৈছে সেইটো ভাল চুক্তি হৈছে আৰু চুক্তিটো ৰূপায়ণ হোৱাৰ লগে লগে এই অঞ্চলৰ মানৱ সম্পদ উন্নয়নটো এটা দিশ লৈ আগবাঢ়ি যাব আৰু বহুত ক্ষীপ্ৰতাৰে মানৱ সম্পদ উন্নয়নটো হ'ব আৰু শান্তি প্ৰতিষ্ঠা অলৰেডি হৈ গ'ল, চবেই নিৰাপত্তা পাবলৈ সক্ষম হ'ল। এতিয়া সমাজৰ মাজত জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংগতি বজাই ৰাখিব লাগে আৰু আমি আগবাঢ়ি যাব লাগে। ৰাইজৰ মাজত চলা নাই, যিসকলে আজি বিজেপিৰ লগত এলায়েন্স কৰি আছে এই মানুহবিলাকে প্ৰচাৰ কৰি আছে। ৰাইজৰ মাজত এইটো চলা নাই। ৰাইজে গম পাইছে যে ইউপিপিএলে এইবাৰ চৰকাৰ গঠন কৰিব আৰু পৰিৱৰ্তনটো ইউপিপিএলেহে আনিব পাৰিব। 17 বছৰত যিটো বিপিএফে কৰিব নোৱাৰিলে এই কামটো যদি কৰিব লাগে সমাজ উন্নয়নৰ কাৰণে, অঞ্চল উন্নয়নৰ কাৰণে, এইটো ইউপিপিএলে কৰিব পাৰিব। এইটো ৰাইজে অলৰেডি বুজি পাই গৈছে। গতিকে কিছুমান মানুহে যিবিলাকে ৰাজনীতিৰ অংকবিলাক তেনেকুৱা তেৰা বেকা কৰি ভাল পায়, মানুহক বিভ্ৰান্তিকৰ এটা সৃষ্টি কৰি ভাল পায়, সেই মানুহবিলাকে এই কথা কৈ আছে। এবছলুট মেজৰিটি পাব, অধিক সংখ্যা সকলো দলতকৈ অধিক সংখ্যা পাই পেলাই আমি চৰকাৰ গঠন কৰিম, ইয়াত কোনো সন্দেহ নাই। কাৰণ এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ইউপিপিএলৰ যিটো মেম্বাৰশ্বিপটো চাই এতিয়া 15 লাখ মেম্বাৰশ্বিপ ইউপিপিএলৰ হৈ গ'ল। গতিকে ইউপিপিএলৰ সবচে শক্তিশালী দল হিচাপে ইতিমধ্যে ৰিকগনিশ্যন হৈছে আৰু সেইকাৰণে ইউপিপিএলে এবছলুট মেজৰিটি লৈ চৰকাৰ গঠন কৰিব। এইটো আপুনি গ্ৰাফ কৰিব না গ্ৰাফ হৈছে এইটো চাব লাগিব। আজি আপুনি কৈছে কি বিজেপিয়ে চব দলকে ইয়াতে মানে গ্ৰাফ কৰিছে, গ্ৰাফ আপুনি হৈছে কিয়? আজি আপুনি আপোনাৰ যিটো সাংবাদিক এজন আছে, আপুনি সাংবাদিক হিচাপে আপুনি নিজৰ কাম কৰি আছে, আপুনিতো বেলেগৰ মতে কাম কৰা নাই। গতিকে আজি সকলো যদি দল সংগঠন ব্যক্তিয়ে যদি নিজৰ মতে নিজৰ চিন্তাত কাম কৰে আপোনাক কোনো গ্ৰাফ কৰিব নোৱাৰে। আপোনাক যদি মই কওঁ আজি মোৰ নিউজটো এনেকুৱা বনাওঁ আপুনিতো নবনায়, কাৰণ আপোনাৰ এটা ইথিক আছে। চ' এইকাৰণে চবৰে ইথিক লাগে, অকল গ্ৰাফ কৰা বুলি ক'লে নহ'ব। গ্ৰাফ হৈছেও, আপুনি গ্ৰাফ হয় কিয়? গতিকে আজি আপোনাৰ এজেণ্ডা আছে যদি আপুনি কাম কৰি যাওক। এতিয়া আমাৰ এজেণ্ডা আছে, আমি কাম কৰি যাম। তোমাকে ছেড়ে দেওয়া হবে না।
এই কথা কিন্তু জানিয়ে দিতে চাই আজকে এই মিটিং এর ফলে। দ্বিতীয় নম্বর কথা হলো আজ এই বিশেষ করে রৌতা সমষ্টির ভিতরে, বিশেষ করে আমি মুসলমান যারা এই রৌতা সমষ্টিতে আছে, আপনাদেরকে একটা কথা বলতে চাই। আমি যেটা অনুমান পেয়েছি আর যেটা আমি দেখতে পেরেছি, এই রৌতা সমষ্টির ভাইয়েরা মা বলে আপনারা শোনেন, আপনারা এমন একজন যুদ্ধ ক্যান্ডিডেট, এমন একজন ভালো মানুষ এই সমষ্টির থেকে পণ্যটাকে জীবন দিয়েছে, এমন একটা যুদ্ধ মানুষ আমার ইমানে সাক্ষী দেয়, আমার দীর্ঘ বিশ্বাস এই ইলেকশন যদি জিততে পারে এই সমষ্টির মুসলমানের 1% ক্ষতি হবে না, এটা আমরা বলে দিতে চাই। আমরা না করি। দ্বিতীয় নম্বর কথা, এই কথা অনেক মিটিংয়ে আমরা বলতে থাকি, অনেক, কিন্তু বিপিএফ সরকারটা এইবার বিজেপির কোটাধারের ভিতরে হবে না, বিপিএফ এর সরকারটা এবার আমরা সংখ্যালঘু মুসলমান এইবার তেজপুর বাংলা ভাষায় আপনাদের সরকার হবে। এই কথাটা আমরা গতিকে যারা মুসলমানদেরকে সংখ্যালঘু মানুষদেরকে বিপ্লব মানুষ বলে ভুটায়, আপনারা রৌতাবাসী মুসলমান আপনারা বলেন আমরা কি ভুটাই? কথা বলেন আমরা কি ভুটাই? গতিকে ইনারা আমাদেরকে ভুটাই বলে ভাবে, গতিকে আমরা ভুটাই না, আমরা একটু হলেও চালু হয়েছি, কারণ বিগত 17 বছর। আর যারা বলে যে পূর্ণ সাম্প্রদায়িক মানুষ, আপনারা বলেন এই ব্রিটিশ এলাকার ভিতরে সংখ্যালঘু মুসলমানের জন্য এটি অংশ মুসলমানের জাতির হয়ে বলতে আওয়াজ করতে নাই, এটি অংশ মুসলমান জাতির হয়ে এটি অংশ কথা বলছে না, এই কথা আপনাদের কাছে শুনতে চাই। ভাই এটি অংশ মুসলমান জাতির জন্য ব্রিটিশের ভিতরে কিছু করে নাই, বাইশুরা করে কিছু করে নাই, আর আমার যে করে কিছু করে নাই। যদি পূর্ণ সম্প্রদায় হয়তো যে এটি অংশ প্রাক্তন লিডাররা মুসলমান জাতির জন্য জান দিয়েছে, ওই এটি অংশ প্রাক্তন প্রতিষ্ঠাতা সভাপতি মাইনুল হক সাহেব কোকরাঝার থেকে যে রৌতা পর্যন্ত এটি অংশ 500-600 কর্মী নিয়ে একসাথে উঠে করে ওনারা জয়েন করেছে, এই কথা আপনারা। গতিকে কর্মপরিধি সম্প্রদায় হইতো, তাই এটি অংশ খোলা হবে না, প্রাক্তন খোলা হবে না, আজকা ইউপিপিএলে যোগদান করছেন না, কর্মপরিধি সমর্থন করছেন না। আর সবচেয়ে বড় কথা, যারা বলে যে মুসলমান জাতির জন্য কর্মপরিধি ঠিক করেছে, এই কথাটা আপনারা জেনে রাখা দরকার। 40% ইউপিপিএল বলের কমিটির ভিতরে 40% মুসলমান ছেলেদেরকে ওনার কমিটির ভিতরে রাখছে, সবচেয়ে বড় কথা 40%। গতিকে সেই দলের ভিতরে 40% মুসলমান ছেলেদেরকে রাখা হয়েছে, ওই জাতি আর কত সম্মান পাবে সেই জায়গার ভিতরে আছে। লাস্ট মুহূর্তে আপনাদের কাছে একটা আহ্বান করতে চাই, বিপিএফ এর কোন লিডার আপনাদের বাড়ি বাড়িতে যদি আসে, এইবার আপনারা ওনাদেরকে ভোট দিবেন, এক আলোকে বলাকে ভোট দিবে, বিপিএফ কে ভোট দিবে, আমি যেরকম বিপিএফ কে ভোট দিবে। গতিকে আপনারা যদি যান, আপনারা দেখতে শিলাঙ্গের মুসলমানেরা কি চায়, শিলাঙ্গের মুসলমানের একটাই কথা, বাক্সার মুসলমানের একটাই কথা, কোকরাঝারের মুসলমানের একটাই কথা। আমি বিপিএফ এর লিডারদেরকে বলতে চাই যে আপনারা একবার যান কোকরাঝার, আপনারা একবার যান শিলাং, আপনারা একবার যান বাক্সা। বিপিএফ এর মুসলমান লিডাররা যদি কোকরাঝারের মুসলমানের আবেগ শুনে, বাক্সার মুসলমানের আবেগ শুনে, শিলাঙ্গের মুসলমানের আবেগ শুনে, আমার দীর্ঘ বিশ্বাস ওই বিপিএফ এর লিডার